सेरफांगुरि मडेल हस्पिटालाव रायजो सरकारनि बानजायनायाव दिनै मेगा हेल्थ केम्प हाबाफारि खुंफुंदों। रायजो राजाफोरनो बेसेन नाङै देहायारि सिबिथाय होनो थाखाय रायजो सरकारा गासैबो विधानसभा बियाबफोरावनो शुश्रूषा सेतु हाबाफारि खुंफुंनो थांखि लानाय बायदियैनो गुबुन गुबुन ओनसोलफोराव खुंफुंजाबाय थानाय बायदियैनो दिनै दतमा विधानसभानि सिङाव थानाय सेरफांगुरि मडेल हस्पिटालाव शुश्रूषा सेतु बिथांखिनि गेजेरजों मेगा हेल्थ केम्प हाबाफारिखौ खुंफुंनाय जायो। बे मेगा हेल्थ केम्प हाबाफारिखौ एमएलए एबा सोलोंथाइ बिफाननि मावफुं सोद्रोमा रबिराम नार्जारी आरो सावस्रि बिफाननि मावफुं सोद्रोमा देरहासार बसुमतारी बिथांमोनहा बाहागो लानानै बेखेवनानै होयो। मख'नो गोनांदि बे शुश्रूषा सेतु बिथांखिनि गेजेरजों खुंफुंजानाय मेगा हेल्थ केम्प हाबाफारियाव रायजो राजाफोरा बेसेन होआलासे गासैबो बेरामफोरखौ नायजानो हागोन। আজি আমাৰ দতমা বিধানসভা সমষ্টিৰ বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী তথা 0 বয়সৰ পৰা 18 বছৰ বয়সলৈ যিমান ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীবিলাকক আমি ইয়াতে আজি বেমাৰ স্ক্ৰিনিং কৰা হৈছে। বিভিন্ন পদ্ধতিৰে টেষ্ট লৈ পেলাই বেমাৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াতে যিটো বেমাৰ ডিটেক্ট হ'ব ইয়াতে ট্ৰিটমেণ্ট কৰিব পৰা যিবোৰ বেমাৰ হ'ব এই বেমাৰটো আমি ইয়াতে ট্ৰিটমেণ্ট তৎকালীনভাৱে কৰি আছোঁ আৰু যিটো বেটাৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় এই প্ৰয়োজন হোৱা ট্ৰিটমেণ্ট ছাত্ৰ ছাত্ৰীসকলক বা পেচেণ্টসকলক আমি গুৱাহাটীলৈ আমি প্ৰেৰণ কৰিম আৰু গুৱাহাটীৰ পৰাও যদি আৰু বেটাৰ ট্ৰিটমেণ্ট লাগে তেতিয়াহ'লে অসম চৰকাৰ আৰু BTC গভৰ্ণমেণ্ট যৌথভাৱে আউট অফ আছাম বাহিৰত লৈও তেখেতসকলক ট্ৰিটমেণ্ট কৰাৰ এটা আমাৰ ব্যৱস্থা আছে। এইটোকে আমি আজি কোকৰাঝাৰত 5টা LAC আছে। এই LACৰ ভিতৰত আজি সম্পূৰ্ণ হৈ গ'ল আৰু BTCৰ যিমান সমষ্টিবোৰ আছে 15টা সমষ্টি এই 15টা সমষ্টি প্ৰায় আজি আৰু কালিৰ ভিতৰত শেষ হৈ যাব। তো ইয়াৰে উদাহৰণস্বৰূপে আমি লাষ্ট যেটো পৰীক্ষা কৰিলোঁ ইয়াৰে আমি বালাজান ব্লক আৰু আমাৰ কচুগাঁও ব্লক এই দুটা ব্লকৰ পৰা ইতিমধ্যে আমি গুৱাহাটীলৈ আমি ৭৪ জন ইতিমধ্যে আমি ৪৭ জন পেচেণ্ট আমি ফৰৱাৰ্ড কৰিলোঁ। ইয়াৰ ভিতৰত আমাৰ বালাজানৰ পৰা আমি ৩৬ জন আৰু কচুগাঁৱৰ পৰা আমি 11 জন আমি পেচেণ্ট আমি বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ব্লক তথা আমাৰ জিলা স্বাস্থ্য বিষয়াসকলে আৰু আমাৰ পেচেণ্টসকলৰ গাৰ্জেন কেইজনমানক লৈ পেলাই থকা মেলা খোৱা লোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ট্ৰিটমেণ্ট আৰামে চলাই আছে, ট্ৰিটমেণ্ট কৰি আছে। ইয়াৰ ভিতৰতে আমাৰ যিটো অৰ্থপেডি আমাৰ হাৰ্টৰ যিটো কাৰ্ডিঅ'লজি হাৰ্টৰ বেমাৰ আমাৰ মুঠতে 21 জন আমি হাৰ্টৰ বেমাৰ আমি পঠুৱাইছোঁ আৰু 20 জন আমাৰ নিউৰ' প্ৰব্লেম থকা ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা পঠাইছোঁ আৰু চকু আৰু ENT প্ৰব্লেম থকা 6 জন মুঠতে টোটেল 47 ইতিমধ্যে গুৱাহাটীত মানে ট্ৰিটমেণ্টটো চলি আছে। ঠিক তেনেকৈ আমি আজিও আমি স্ক্ৰিনিং কৰিছোঁ। যিমান স্ক্ৰিনিং কৰাৰ পিছত যিটো ইয়াতে ট্ৰিটমেণ্ট হ'ব এইটো ইয়াতে ট্ৰিটমেণ্ট আৰম্ভ হৈছে আৰু যিটো আমি গুৱাহাটীলৈ বেটাৰ ট্ৰিটমেণ্টৰ কাৰণে লৈ যাব লাগে এইটো আমি ইমিডিয়েটলি ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থাটো আমি কৰিম। ঠিক তেনেকৈ আমাৰ এই প্ৰগ্ৰামটো নিৰোগী
ৰোগী সকলক লৈ পেলাই যাতে আমি ফ্ৰী অফ কষ্ট ট্ৰিটমেণ্ট দিব পাৰোঁ মানে মুঠতে লুকাই থকা বেমাৰ কাৰ শৰীৰত কি বেমাৰ আছে এইটোতো দেখা নাযায় কিন্তু স্ক্ৰিনিং কৰিলে বিভিন্ন পদ্ধতিত টেষ্ট কৰিলে মানে এই বেমাৰবিলাক আমি ধৰিব পাৰোঁ লগে লগে তৎকালীনভাৱে ব্যৱস্থা লোৱা হয় এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্য এইখিনি नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो